আমি বেটাৰৰ নাম্বাৰটো খুচতে দেই না মানে কেনেকুৱা ব্যৱহাৰ কৰে কেনেকুৱা মানে ৰেছপন্স কৰে ৰিংটন চাচু ভিডিঅ' চিডিঅ' মানে অহা নাই দুই এদিন ভাল ভিডিঅ' কি 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 কোৱা দি কিন্তু তো বেটাৰৰ নাম্বাৰটো পাম নেকি আপোনাৰ মানে ঘৰত কোনি কোনি থাকে নো মানে পেৰেণ্টছ ইমান ইচ্ছা আছিল কথা পাতি বেটাৰৰ লগত নিপুৰ লগত হা এটা তুমি হেৰি কৰিবাচোন আৰু মানে আমি গানটো শুনি থাকিম তো হে গাইজ গুড মৰ্নিং ৱেলকাম টু চেন আজি নতুন এটা ভ্লগ নহয় আজি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বাকী গাইজ আজি এটা থাম্বনেল তেওঁ নিশ্চয় গেছ কৰিছে যে কি হ'বলৈ গৈ আছে হয় আজি এটা বঢ়িয়া সুন্দৰ প্ৰেংকৰ কৰিম মানে প্ৰেংকৰটো পূৰা ইউনিক প্ৰেংকৰ হ'ব দেই মানে আপোনালোকে চিনি পায় আমিনুল বুলি এটা মানে ইউটিউবাৰ সৰু সুৰা বেছি ডাঙৰ ইউটিউবাৰ নহয় সৰু সুৰা মানে বেটাৰহঁতৰ লগত যে ৰাইডত গৈছিল তাক আমি এটা প্ৰেংক কৰিম প্ৰেংকৰ মানে তাক নকৰোঁ আমি তাক তাৰ পৰাই মানে বেটাৰৰ নাম্বাৰটো খুজিম সি দেই না নিদে চাম মানে তাৰ ৰিয়েল লাইফটো চাম আমি বেটাৰৰ নাম্বাৰটো খুজিতে দেই না মানে কেনেকুৱা ব্যৱহাৰ কৰে কেনেকুৱা মানে ৰেছপন্স কৰে সেইটো চাম আৰু না কি ভাবোঁ হয় না তো আমি বুঢ়া নাম্বাৰটো লৈছোঁ আমাৰ এৰে গাঁৱত চলি আছে তাৰ নাম্বাৰটো লৈছোঁ সিৰ তো বুঢ়া আমি প্ৰেংক কৰিলোঁ আৰম্ভ কৰিম বলক তো কাছে আমি বুঢ়া ফোনটো মাৰে ৰিচিভ কোনি আই তো হৈছে আবু যা 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 আমি অলপ সেই কৰিছোঁ আৰু গাইছ বুঢ়া কলটো কৰিম কলটো ৰিচিভ কৰে না নকৰে ক'লেই ভাল আৰু আপোনালোক দেখাব পাৰিম আৰু অলপ আমাৰ বাবাই অলপ বঙালী টাইপ অলপ মানে ভাষাটো ক'ব মানে ই অলপ বাঙালী জানে যিটো সি অলপ সেনেকুৱা কথা কয় হাঁহ চাহ কৈ অলপ নাকি পাৰিব না আপুনি পাৰিম ই বুঢ়াকে অলপ বঙালী ক'ব চেষ্টা কৰিব তোৰ দক চাই থাকক তোৰ গাইছ ফোনটো মাৰছোঁ ৰহ ৰিংটন চাচোঁ আমিনুল দা গানটো বদলি ল'ব নাই ঠিকে আছে কেন ঠিকে আছে মানে গাইছ গানটো পুৰা জমনি গান শুনছা না শিকুৱাই আইফোন হেল্ল' ৰিচিভ কৰিছি ৰ হেল্ল' আমিনুল আপোনাৰ পৰা আমি ৰেছপন্স পোৱা নাই কি 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 কোৱা দি কিন্তু অঁ কি কোনি আই আমিও মানুহ না কি আমি অলপ কৈছোঁ ফোনটো কথাটো পাত ভাল লাগে ইয়াৰ কাৰণে কিবা কাম কৰি থাকবা পাৰে কামটো নকৰে হা সি তো ইউটিউবৰ ভিডিঅ' আহিব নাই হা কি কিয় বেয়া কৈছোঁ নেকি গাইছ মই ঠিকে কৈছোঁ গানটো কি আছিল ভাল আমি চাই এটা ভিডিঅ'টো বুঢ়া গান লাগে দিছে মানে সেনেকুৱা গান ভাল লাগে কাটি দিছে গাইছ আৰু একবাৰ ট্ৰাই কৰি আছোঁ গানটো শুনব একবাৰ আৰু ভাল লাগছে মই বেয়া কৰিলেও কোৱা নাই ভাল লাগছে জমনি গানটো গান দে একবাৰ হে ভগৱান তেৰি লীলা আপৰম্পাৰ হেল্ল' আমিনুল দা অঁ ঘৰত আছেনে অঁ ভিডিঅ' চিডিঅ' মানে অহা নাই দুই এদিন ভাল ভিডিঅ' অঁ অঁ মানে আপোনাৰ আৱাজটোৰ মোৰ এটা লগৰ আছে মানে ৰামপুৰতে ঘৰ পূৰা ছেম একদম অঁ ৰামপুৰ নহয় মুকালমা মানে এইফালে চিনি পাই না চান্দা বুলি যে কয় মুকালমা চিনি নাপায় অঁ নাই ভালে আছে আপোনাৰ মানে ঘৰত কোনি কোনি থাকে নো মানে পেৰেণ্টছ অঁ মানে এনে কলটো মই কৰিলোঁ আপোনাৰ পৰা এটা হেল্প খুজিব হ'লে মানে মোৰো মানে কি কয় মানে আপোনাৰতো বেটাৰহঁতৰ লগতো ৰাইডত গৈছে তো বেটাৰৰ নাম্বাৰটো পাম নেকি হয় নেকি আপোনাৰ তাতে নাই নেকি ল'ব লাগিছিল আপুনি ৰাইডত গৈছে এসপ্তাহ মাননি আছে ৰাইডত নাম্বাৰটো কিয় নলৈ ভাল নালাগে মোৰ এইটো কথা কিন্তু মানুহবিলাকৰ ডেকা শুনিছানে তুমি শুনিছোঁ
সেইটোৱে আৰু এইটো আমাৰ এই অলপমান আপুনি ভালকে কথাটো কওকচোন না মইতো ঠিকেই কৈ আছো না নাই এবাৰ ভাইটি ইমান মোৰ ইচ্ছা আছিল কথা পাতিব মোৰ বেটাদাৰ লগত। নিপুৰ লগত হা এটা তুমি হেৰি কৰিবাচোন নাম্বাৰটো কিবাকে হা ঠিক আছে ঠিক আছে বাকী জমালো ৰাস্তাত ইৰ কি কয় অলপমান অলপ কৰবা অলপ ভিডিঅ'টো লং হ'ল আকৌ ইৰ না কাটি দিব তুমি দিছা দেখোন কুত্তা কাটি দিব দিছো আৰু কল বেক কৰা শেষ বয়া ডিষ্টাৰ্ব দিম ইটো পাৰি এটা সি ভিডিঅ' নাই ঘৰত কাম কৰি আছে অলপ আৰিনি না না গান ভাল লাগছে না ঠিকে আছে মানে বাকী guys, আমি এইটো- নল বেয়া চাগে নাপাওঁ আৰু আমিও কণ্টেণ্ট ক্ৰিয়েটাৰ মানে গাইছ নাম্বাৰটো আছে এইটো মই দিয়াৰ কোৱা নাম্বাৰটো তাত আছে কাৰণ বেটাৰ হ'লে নিজে কৈছে যে নাম্বাৰটো সুধিব দিছে আৰু নাম্বাৰটো দিলে কি হ'ব এতিয়া আমি পালোঁ এতিয়া আমি বেলেগক দি দিম না আমি আৰু শ্বেয়াৰ কৰিম বুলি সেইটোৱে কিন্তু কথা নাই নাম্বাৰটো মই আনিবলৈ কৈছোঁ এতিয়া আনিমে না কি আহি আছে বেটালহঁতৰ লগতো একদিন কমেণ্ট আহিছে ভিডিঅ' আহি আছে ভাল লাগে না কথা পাতি চাইডক ছাবস্ক্ৰাইব কৰি থৈ দি তেতিয়াহে পাবি কিন্তু ভিডিঅ' হা কুত্তা শুনছা নাই আপোনাৰ মোবাইলটো আইফোনৰ নিচিনাই না ঠিক আছে মোৰতো আইফোন আনে তিনিটা কেমেৰা ৰাখছে না ধনৰ তাৰমানে একবাৰ কৰিব নেকি আৰু কলটো আৰু কি কৰিব চাওঁ ৰ গাইছ পাৰোঁ নে কৰবা কৰ মাছো ৰ গাইছ ৰ'বা কি হয় Your call has been forwarded to voicemail. The person you're trying to reach is not available. At the tone, please record your message. When you have finished recording, you may hang up. চব তই খাইছা গম পাইছা না বাবু তই মূৰত কথাই নকবি কাটি কিনি কৰোঁ এতিয়াতো কি আছে খাই ফেলছি কুত্তাই ইমান ধৰণৰ কথা পাতি আছোঁ গাইছ ই চব খাই ফেলছি আৰাম জাদাই লাচুকাত দি দিয়া না Your call has been forwarded to voicemail. আৰু মান আমি গানটো শুনি থাকিম দেখা গানটো ভাল লাগছে গানটো শুনি Message. When you have finished recording, you may. ৰেকৰ্ডিং কৰিছে নেকি আমি হ'ব কথা নাই লেভেলটো দেখিছা কিন্তু কাটি দিছে আমাক ব্লকই কৰি দিছে গাইছ দেখিছা নাই গাইছ নাম্বাৰটো ব্লক কৰি ঠিক দিছে আছে আগিন মোৰ মোবাইলটো দি মাৰবা লাগব আৰু কৈছে যে আমিনুৰ বোলে ইউটিউবত ফোন যে কৰিলোঁ গাইছ নিশ্চয় চেম এটা মানে চেম আৱাজৰ মোৰ এটা লগত চলিছে আৰু এতিয়া মই কলটো কৰি মানে আপোনালোক বঢ়িয়াকৈ দেখুৱাই তাক মানে চেম মাতাৰ পৰা আকৌ ডিফাৰেঞ্চ নাই মাৰ ফোন মাৰ ক'ত আছা তুমি ক'ত আছা তুমি এই হেৰি ভিটামিনৰ Same এটা মাত, same. বেজি লাগিছিল ভিটামিনৰ বেজি ঘৰৰ পৰাই কৈ আছো গাঁওটো এইটো পাইলো ৰ'বা মই বুঢ়া হৈছোঁ না বুঢ়া বয়সো হৈছে অলপ চলপ বাকী পাম না তোমাৰ তাতে ভিটামিনৰ বেজি জয়সাগৰ নেকি হয় দিয়ক তো গাইছ আপোনালোকে বঢ়িয়াকৈ গম পালে মানে মাতটো পুৰা চেম সেইকাৰণে ফোনটো কৰিছে না ফোন কৰাৰ দৰকাৰে নাছিল মানে ইৰ মাতটো পুৰা ডিফাৰেঞ্চটো আপোনাক মই দেখাই দিছোঁ এতিয়া কি কৰিবি হাক দিলেও দিম চিষ্টেম নাই আমাৰ লগত চিষ্টেম মোৰ লগত নহয় বাবু চিষ্টেম বোলা বস্তুটো মোৰ লগত নাই ই কৰছি দে যি কৰছি মই এইগিলাত নাই চিষ্টেমৰ বস্তুৰ মোৰ লগত আছো মানে ৰাইজক দেখুৱাব লগা কাৰণে বস্তু কৰিলোঁ মই মানে সি আমিনুলৰ মাতটো ই মাতটো পুৰা চেম আমি কি বয়া চেম তো গাইছে ভিডিঅ'টো প্ৰায় ইমানে গাইছোঁ ভিডিঅ' চাই অলপ ভাল পাইছে লাইফ ষ্টাইলখিনি কৰি থৈ দিব এটা নতুন সুন্দৰ প্ৰেংক কলৰ লগ পাই কিন্তু আজিলৈ গুড বাই যাব যা